हेलो फ्रेंड्स, আজি মই আপোনালোকক দেখাবলৈ গৈ আছো আপুনি আপোনাৰ ঘৰৰ ইলেক্ট্ৰিচিটি মিটাৰ ৰিডিং কেনেকৈ চেক কৰিব আৰু মিটাৰৰ ৰিডিঙৰ যোগেদি কেনেকৈ বিলৰ পৰিমাণ উলিয়াব পাৰি তাকে এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। So let's start. So আপোনালোকে মিটাৰৰ বুটামটো টিপি থাকিলে KWH বুলি এটা সংখ্যা দেখা পাব। আপুনি সেই সংখ্যাটো নোট কৰি ল'ব। আৰু এবাৰ বুটামটো টিপি KWH1 বুলি যিটো সংখ্যা ওলাব সেইটো নোট কৰি ল'ব। KWH হৈছে কাৰেণ্ট ৰিডিং আৰু KWH1 হৈছে প্ৰিভিয়াছ মন্থ ৰিডিং। এতিয়া আপুনি KWH মানে কাৰেণ্ট ৰিডিঙৰ পৰা KWH1 মানে প্ৰিভিয়াছ ৰিডিঙক মাইনাছ কৰি দিব। মাইনাছ কৰি আপুনি যিটো সংখ্যা পাব সেইটো হৈছে কাৰেণ্ট ইউনিট। এতিয়া আপুনি 6.3টো 4.9ৰে পূৰণ কৰিব। যিহেতু আমি জানো অসমত প্ৰথম 120 ইউনিটৰ প্ৰতি ইউনিটত 4 টকা 9 পইচাকৈ লয় আৰু পূৰণ কৰি যি 30.87 পাইছোঁ সেইটোৱে হৈছে কাৰেণ্ট ইউনিট এমাউণ্ট। আৰু এই ইউনিট এমাউণ্টৰ লগত মিটাৰ ৰেণ্ট, ফিক্স চাৰ্জ আদি সকলোবোৰ যোগ হৈ আপোনাৰ মান্থলি বিলখন আহে। চ' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই মিটাৰ ৰিডিং কেনেকৈ উলিয়াই তাক বুজিব পাৰিলে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।